নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পৰাগ টেক আছাম। এতিয়ালৈকে যে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা নকৰি ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি লওক আৰু কাষত থকা বেল আইকনটো দাবিবলৈ একেবাৰে নাপাহিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ সোনকালে লাভ কৰে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ পৰাগ টেক আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ এটা এণ্ড্ৰইডৰ ট্ৰিক্স লৈ আহিছোঁ, যোনটো ট্ৰিক্সৰ সহায়ত আপোনালোকে ফ্লাইট মোডতো ইণ্টাৰনেট চলাই থাকিব পাৰিব। আপুনি হয়তো ওপৰৰ ফালে দেখিবলৈ পাইছে মোৰ ফ্লাইট মোড অন হৈ আছে। যদি মই ফেচবুক চলাওঁ বুলি ভাবোঁ, এনেদৰে ফেচবুক অন হৈ যাব, আপুনি চাব পাৰে। দেখিবলৈ পাইছে মোৰ ফেচবুকটো কেনেদৰে অন হৈ গ'ল। আৰু যদি মই ইউটিউব চাওঁ বুলি ভাবোঁ, কেনেদৰে ইউটিউব অন হৈ যাব চাব পাৰে আপুনি। এয়া আপুনি হয়তো দেখিবলৈ পাইছে মোৰ কেনেদৰে ইউটিউবটো অন হৈ গ'ল। এতিয়া মই যি ভিডিঅ' চাওঁ বুলি ভাবোঁ, ইয়াত আপুনি ক্লিক কৰি চাবও পাৰোঁ। ইয়াত দেখিবলৈ পাইছে। যদি আপুনিও এই ট্ৰিক্সটো জানিব বিচাৰিছে, মানে যদি আপুনি এই ফ্লাইট মোডত ইণ্টাৰনেট চলাব বিচাৰিছে, তেন্তে মোৰ ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। তেন্তে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ যোনটো ইণ্টাৰনেট আছে, ইণ্টাৰনেটটো অন কৰি ল'ব, ইণ্টাৰনেট কানেকশ্যনটো অন কৰি ল'ব, মানে ডাটাটো অন কৰি ল'ব। মই অন কৰি দিছোঁ আৰু ওপৰৰ ফালে আপুনি হয়তো দেখিবলৈ পাইছে মোৰ ডাটাটো অন হৈ গ'ল। তো তাৰপিছত আপোনাৰ যোনটো পাৱাৰ বটন আছে মোবাইলৰ, পাৱাৰ বটনটো অলপ দেৰি প্ৰেছ কৰি থাকিব। এই দেখিবলৈ পাইছে, প্ৰেছ কৰি দিয়াৰ ফলত আপুনি তিনিটা অপশ্যন দেখিবলৈ পাব। এটা হ'ল পাৱাৰ অফ, এটা হ'ল ৰিষ্টাৰ্ট আৰু এটা হ'ল এৰোপ্লেন মোড। ডাইৰেক্ট আপুনি এৰোপ্লেন মোডত এবাৰ এনেদৰে ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰিব, আপোনাৰ মোবাইলত টাৱাৰটোৰ ঠাইত এৰোপ্লেন মোডৰ চিম্বলটো দেখিবলৈ পাব। তো তাৰপিছত আপুনি যাব লাগিব আপোনাৰ মোবাইলত ডাইলাৰ এপছটো অ'পেন কৰিব, কীবৰ্ড উলিয়াই ল'ব। ইয়াত আপুনি এটা কোড দিব লাগিব। কোডটো হৈছে *#4636#***। যেতিয়াই ক্লিক কৰিব, আপুনি তিনিটা অপশ্যন দেখিবলৈ পাব। এটা হ'ল ফোন ইনফৰমেশ্যন, এটা হ'ল ইউজাৰ্ছ ষ্টেটাছ, এটা হ'ল ৱাইফাই ইনফৰমেশ্যন। তো প্ৰথমতে আপুনি যোনটো ফোন ইনফৰমেশ্যন দেখিবলৈ পাইছে, তাত ক্লিক কৰি দিয়ক। যেতিয়াই ক্লিক কৰিব, আপোনাৰ মোবাইলৰ গোটেই ডিটেইলছখিনি ইয়াতে দেখুৱাব। তো তাৰপিছত ইয়াত আপুনি এটা দেখিবলৈ পাইছে আনকাউনৰ তলত টাৰ্ণ অন ৰেডিঅ'। ইয়াত যদি আপুনি এবাৰ ক্লিক কৰি দিয়ে, আপোনাৰ মোবাইলৰ ডাটাটো অন হৈ যাব, অকল মানে ইণ্টাৰনেট চলাব পাৰিব। এতিয়া যদি বেক কৰে আপুনি, এনেদৰে বেক কৰি পেলাই আপোনাক মই এতিয়া ফেচবুক চলাই দেখুৱাই দিম। এয়া আপুনি চাই থাকিব মোৰ ফেচবুকটো কেনেদৰে অন হৈ যাব। এতিয়া দেখিবলৈ পাইছে মোৰ ফেচবুকটো কেনেদৰে অন হৈ গ'ল। আৰু যদি মই ইউটিউব অন কৰোঁ বুলি ভাবোঁ, ইউটিউবো কেনেদৰে অন হৈ যাব আপুনি চাব পাৰে। এই দেখিবলৈ পাইছে ইউটিউবটো কেনেদৰে অন হৈ গ'ল। এইটোৱে আছিলে আজিৰ ট্ৰিক্স। যদি ট্ৰিক্সটো যদি ভাল লাগিলে, তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে কেনেকুৱা লাগিলে। আৰু শেষত যোনটো ছাবস্ক্ৰাইব বুটন আছে, ছাবস্ক্ৰাইব বুটনত ক্লিক কৰি আপুনি ছাবস্ক্ৰাইব কৰি লওক, যাতে মোৰ আহিবলগীয়া আকৌ নতুন টিপছটো সোনকালে লাভ কৰে। তো আজিৰ ভিডিঅ'ত ইমানেই, তেন্তে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তাত থাকিলে গুড বাই, থেংক ইউ।